ব্ৰিটিছ চৰকাৰে এনে ধৰণৰ নীতি নিয়মবোৰ হাতত লোৱাৰ বাবে প্ৰতিজন জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ অনুপ্ৰাণিত হৈ উঠিছিল। ডিয়াৰ ষ্টুডেণ্ট, এডুকামেণ্টৰ চেনেলটোৱে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ ইতিহাস বিভাগটোৰ যিটো সমাজ বিজ্ঞানৰ যিটো ইতিহাস পাৰ্ট আছে, সেই ইতিহাস পাৰ্টটোৰ আমাৰ অসমৰ ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই লেচনটো আমি আলোচনা কৰি আছিলোঁ। আমি আজি তাৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিম। তাত অসমৰ কি ভূমিকা আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম। 1857 চনত যিটো আন্দোলন হৈছিলে, চিপাহী বিদ্ৰোহ হৈছিলে, সেই চিপাহী বিদ্ৰোহত অসমৰ কেনেধৰণৰ ভূমিকা আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম। অসমত 1857 চনৰ আমি ইয়াৰ আগৰ যিখিনি পাৰ্ট আছে, আগৰ যিখিনি ভাগ আছিলে, সেই আগৰ ভাগখিনি আমি আলোচনা কৰিছোঁ। সেই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই চাই ল'বা, মই ইয়াৰ তলতে লিংকটো দি দিম। অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ যিটো অধ্যায় আছিলে সেইটো আমি আলোচনা কৰিছোঁ অলৰেডি। আজি আমি অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া 1857 চনৰ যিটো আন্দোলন আছিলে সেই আন্দোলনটোক কোৱা হয় চিপাহী বিদ্ৰোহ। এইটো তোমালোকে অলৰেডি পাই আহিছা, সৰু ক্লাছতো পাইছা বা ক্লাছ 6তো চাগে তোমালোকে পাইছা। তাক কোৱা হয় চিপাহী বিদ্ৰোহ। ঠিক আছে, এতিয়া চিপাহী বিদ্ৰোহটো আমাৰ ভাৰতত কি কাৰণত হৈছিলে তোমালোকে জানা। আমি যদি তাক যদি চাওঁ, আমি যদি ভাগ কৰিবলৈ যাওঁ, তেনে তাত অৰ্থনৈতিক কাৰণ আছে, তাৰপিছত ৰাজনৈতিক কাৰণ আছে, ৰাজনৈতিক কাৰণ আছে, এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ কাৰণ আছে। এতিয়া তাৰ উপৰিও বহুত ইম্পৰ্টেণ্ট কাৰণটো হৈ গৈছে যে হিন্দু ধৰ্মত গৰু মাংসৰ যিটো চৰ্বি আছে, সেই চৰ্বিটো আমাৰ যিটো আমাৰ বন্দুক ব্যৱহাৰ কৰা হয়, সেইটো মুখৰে কামুৰি পেলাই আমাৰ যিটো কাৰ্ড থাকে সেইটো খুলিব লগা হয়। আৰু সেই খুলিবৰ কাৰণে সেই এটা চৰ্বিৰ এটা লেপ লগাই থোৱা থাকে। সেই লেপটো খুলিবৰ কাৰণে হিন্দুসকলক কোৱা হৈছিলে যে তাত গৰু মাংসৰ যিটো চৰ্বি সেইটো লগোৱা আছে বুলি কৈছিলে। আৰু যিসকল মুছলমান চিপাহী আছিলে, সেই মুছলমান চিপাহীসকলক কোৱা হৈছিলে তাত আকৌ গাহৰিৰ যিটো চৰ্বি আছে, তাত সেই গাহৰিৰ চৰ্বি সনা আছে বুলি এটা ভুল ধাৰণা উলিয়াইছিলে। আৰু সেই ভুল ধাৰণাটোৰ বাবে সেই চিপাহী বিদ্ৰোহখন হৈছিলে বুলি যিসকল বুৰঞ্জীবিদসকলে বিশ্বাস কৰে। এতিয়া ভাৰতত 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ আছিলে, সেই চিপাহী বিদ্ৰোহে সম্পূৰ্ণ ভাৰতবৰ্ষৰ যিখিনি সৈন্য আছিলে, ভাৰতীয় যিখিনি সৈন্য আছিলে, ভাৰতীয় সৈন্য মানে অৰ্থাৎ যিসকল ব্ৰিটিছৰ আণ্ডাৰত যিসকল ভাৰতীয় সৈন্য আছিলে, সেইসকলৰ মাজত এটা শাসনৰ মাজত মানে এটা ভেটি কপাই তুলিছিলে, সেইসকলৰ ভিতৰি এটা কপাই তুলিছিলে। আৰু ইয়াৰ কাৰণ কিহৰ কাৰণে আছিলে বুলি কৈছিলে, ইয়াত যিটো লৰ্ড কাৰ্জনৰ লৰ্ড ৱেলেছলিৰ যিটো বশ্যতামূলক মিত্ৰতা নীতি আছিলে, সেইটো আৰু লৰ্ড ডেলহাউচিৰ যিটো স্বত্বমূলক যিটো নীতি আছিলে, সেই নীতিবিলাকৰ কাৰণেই আমাৰ ভাৰতত বিভিন্ন ধৰণৰ ৰাজ্যত কি আছিলে, সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলে। বা ভাৰতীয় যিবিলাক ৰাজ্য, যেনেকৈ এতিয়া আমাৰ অসমখনক আমি জানো যে অসম কেতিয়া ব্ৰিটিছৰ অধীনলৈ যায়, 1826 চনত ব্ৰিটিছৰ অধীনলৈ কি যায়, আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ যায়, হয়নে? অসম ব্ৰিটিছৰ অধীনলৈ যায়। আৰু সেই ব্ৰিটিছৰ অধীনলৈ যোৱাৰ নীতিবিলাক কি আছিলে, ৱেলেছলিৰ বশ্যতামূলক কিছুমান নীতি আছিলে, মিত্ৰতাৰ যিটো নীতি আছিলে, আৰু লৰ্ড ডেলহাউচিৰ যিটো স্বত্বমূলক যিটো চৰ্তবিলাক মানে চৰ্তবিলাকৰ ওপৰত যিবিলাক নীতি আছিলে, সেইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজ্যবিলাক ব্ৰিটিছৰ শাসনৰ ব্ৰিটিছৰ যিটো সাম্ৰাজ্য আছিলে তাৰ মাজত অন্তৰ্ভুক্ত হৈছিলে। আৰু তাৰ কাৰণে আমাৰ ব্ৰিটিছৰ অন্তৰ্ভুক্ত হোৱাৰ উপৰিও তাত কি কৰিছিলে, ব্ৰিটিছে নিজৰ কিছুমান অপ্ৰয়োজনীয় কিছুমান নীতি
জনসাধাৰণৰ মাজত আনি দিছিলে, যাৰ বাবে কি কৰিছিলে জনসাধাৰণৰ সেই ব্ৰিটিছৰ সেই নীতিবিলাকৰ ওপৰত বিৰুদ্ধাচৰণ কৰিছিলে। আৰু সেই বিৰুদ্ধাচৰণৰ ফলতে 1857 চনৰ 10 মে'ত চিপাহীসকলে ভাৰতীয় যিটো সৈন্য আছিলে সেই সৈন্য বাহিনীসকলে এটা বিদ্ৰোহ আৰম্ভ কৰিছিলে। আৰু এই বিদ্ৰোহ আৰম্ভ কৰিছিলে ক'ত? মিৰাটত। এইটো মনত ৰাখিবা, এইটো MCQ আহিব পাৰে, MCQ আহিব পাৰে। MCQত তোমালোকে দিব পাৰে যে কিমান চনৰ, চনটো হয়তো দি দিব পাৰে, 1857 চনৰ কিমান মে' আছিলে? 10 মে'ত হৈছিলে। আৰু ক'ত হৈছিলে? মিৰাটত হৈছিলে সেই বিদ্ৰোহটো, সেইটো মনত ৰাখিবা। তাৰ এইটো MCQত আহিব। নেক্সট হৈছে যে বিদ্ৰোহী সৈন্য যিবিলাক সৈন্য বাহিনী যিবিলাক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল, কোনে কোনে আগবঢ়াইছিলে? এতিয়া শক্তিশালী কৰি তোলাত সেই বিদ্ৰোহটো যিটো বিদ্ৰোহ আছিলে, চিপাহী বিদ্ৰোহ আছিলে, সেই চিপাহী বিদ্ৰোহ শক্তিশালী কৰি তুলিবৰ কাৰণে কেইজনমান লোকে সেই বিদ্ৰোহটো শক্তিশালী কৰি তুলিবৰ কাৰণে কি কৰিছিলে? সমৰ্থন আগবঢ়াইছিলে। আৰু সেই সমৰ্থনত কোন আছিলে? মোগল সম্ৰাটৰ দ্বিতীয় বাহাদুৰ শ্বাহ আছিলে, তাৰপিছত কানপুৰৰ নানা চাহেব আছিলে, মাৰাঠা নেতা কোন আছিলে? মাৰাঠা নেতা তাতিয়া টপ আছিলে, ঝান্সীৰ ৰাণী লক্ষ্মীবাই আছিলে। এইসকলে কি কৰিছিলে? নেতৃত্ব বহন কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে এটা বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিলে, যাৰ কাৰণে চিপাহী বিদ্ৰোহ আৰু শক্তিশালী হৈ উঠিছিলে। ঠিক আছে। এতিয়া বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক পুনৰ মোগল সম্ৰাট হিচাপে পাতিবলৈ কি কৰিছিলে? মন মেলিছিলে। আৰু দ্বিতীয় বাহাদুৰ শ্বাহক পুনৰ মোগলৰ সম্ৰাট হিচাপে পাতিবলৈ মন মেলিছিলে বিদ্ৰোহীসকলে। এইটো মনত ৰাখিবা যে এইটো এটা MCQ হ'ব পাৰে। বিদ্ৰোহীসকলে বা চিপাহী বিদ্ৰোহত যিটো হৈছিলে তাৰ কাক সম্ৰাট হিচাপে পাতিবলৈ মন মেলিছিলে? চিপাহী বিদ্ৰোহসকলে মোগল সম্ৰাট কোন? দ্বিতীয় বাহাদুৰ শ্বাহক। এইটো মনত ৰাখিবা। আৰু ঝান্সীৰ ৰাণী তোমালোকেতো জানা, ঝান্সীৰ ৰাণী লক্ষ্মীবাই, এইটোও আহিব পাৰে যে লক্ষ্মীবাই ক'ৰ হয়? তাতিয়া টপ ক'ৰ হয়? তাতিয়া টপ হৈ গ'ল মাৰাঠা নেতা, এইটোও মনত ৰাখিবা। তাৰপিছত আকৌ ইয়াৰ উপৰিও অসমত আকৌ ব্ৰিটিছ শাসনৰ যিটো বিৰুদ্ধাচৰণ কৰিছিলে, তাৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছিলে। এতিয়া শাসন কৰিবৰ কাৰণে অসমীয়া জনসাধাৰণত কি হৈছিলে? জাগ্ৰত হৈ পৰিছিলে। আৰু এই জাগ্ৰত হোৱাৰ কাৰণখিনি কি আছে? আমি এই ভিডিঅ'টোৰ লাষ্টত মই এইখিনি কৈ দিম, কাৰণ মই যিখিনি পইণ্ট আছে সেই পইণ্টখিনি মই বনাই আনিছোঁ। তোমালোকক যিহেতু কৈছিলোঁ, সেই পইণ্টখিনি বনাই আনিছোঁ, সেই পইণ্টখিনি মই কৈ দিম, তোমালোকে মনত ৰাখিবা, এইখিনি চায়ো ল'বা। ঠিক আছে। আৰু পাৰিলে বহীত লিখি ল'বা, সেই কাৰণখিনি তোমালোকক আহিব। 1857 চনত অসমত অভিজাত শ্ৰেণী আছিলে, সেই অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছ শাসন ওপৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিছিলে। আৰু এই চিপাহী বিদ্ৰোহটোৱে চিপাহী বিদ্ৰোহ হৈছিলে, এই চিপাহী বিদ্ৰোহে এটা সোণালী সুযোগ বুলি তেখেতসকলে ভাবিছিলে। তাৰ কাৰণে 1857 চনত অসমত এটা ডাঙৰ আন্দোলনৰো সৃষ্টি হৈছিলে। এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিছুমান লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীটো কি কৰিছিলে? অসন্তুষ্টি বিয়পাই তুলিছিলে। এই অসমত যিটো ব্ৰিটিছ বাহিনী আছে, সেই সৈন্য বাহিনী আছে ব্ৰিটিছৰ, সেই ব্ৰিটিছসকলৰ বা সেই সৈন্য বাহিনীৰ মাজত এটা অসন্তুষ্টিৰ সৃষ্টি কৰি দিছিলে। আৰু ইয়াত কোন আছিলে? ৰাজ পৰিয়ালৰ এজন কোঁৱৰক কি কৰিম বুলি ভাবিছিলে? এজন কোঁৱৰক ৰজা পটাৰ হিচাপে এই যিটো ইংৰাজক খেদি পেলাই আহোমৰ ৰাজ পৰিয়ালৰ এজন কোঁৱৰক ৰজা পটাৰ মনস্থ কৰিছিলে, মন মেলিছিলে সকলোৱে মিলি পেলাই। আৰু উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিলে, তেতিয়া অসমত ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিলে। সেই ৰেজিমেণ্ট দুটা হৈছে ডিব্ৰুগড় প্ৰথম আছাম লাইন ইনফেণ্ট্ৰি, এইটো হৈ গ'ল ডিব্ৰুগড়ত আছিলে। আৰু গুৱাহাটীত আছিলে দ্বিতীয় আছাম লাইন ইনফেণ্ট্ৰি। এইটো মনত ৰাখিবা, এইটো ডিব্ৰুগড়ত থকাটো হৈছে প্ৰথম, আৰু যিটো গুৱাহাটীত আছে সেইটো হৈছে দ্বিতীয়। এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে প্ৰথম
কুৱেশ্যন আহিব পাৰে, MCQটো আহিব পাৰে বা 1 নম্বৰৰ প্ৰশ্নটো আহিব পাৰে যে প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি ক'ত অৱস্থিত। এইটো তোমালোকৰ কেইবাখনত দি দিব পাৰে, যে ডিব্ৰুগড় দি দিব পাৰে, গুৱাহাটী দি দিব পাৰে, শিৱসাগৰ দি দিব পাৰে বা যোৰহাট দি দিব পাৰে। তাৰ ওপৰত তোমালোকৰ উত্তৰটো হ'ব ডিব্ৰুগড়। ঠিক আছে। আকৌ তেনেকৈ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি ক'ত আছে সেইটো কুৱেশ্যন তেনেকৈ আহিব পাৰে। যদিও প্ৰথম ৰেজিমেণ্ট আছিলে, সেই ৰেজিমেণ্টৰ উপৰিও বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পোৱাৰ লগে লগে অসমত ডিব্ৰুগড় গুৱাহাটীৰ ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখোৱাত যিটো চাউনি সৈন্যৰ যিটো ভাৰতীয় সৈন্যৰ যিটো ব্ৰিটিছ সৈন্যৰ যিটো চাউনি আছিলে তাতো এটা অসন্তুষ্টিৰ সৃষ্টি হৈ গৈছিলে। এতিয়া মণিৰাম দেৱান আছিলে আমাৰ চিপাহী বিদ্ৰোহৰ এজন অসমত গুৰি ধৰোঁতা এজন বিশিষ্ট ব্যক্তি। গতিকে চিপাহী বিদ্ৰোহত তেখেতৰ কি ভাবিছিলে বা তেখেতে কেনেকৈ আমাক কৰিম বুলি ভাবিছিলে সেইটোৰ ওপৰতো আমি মন কৰিব পাৰোঁ যে যিসকলে সৈন্যবাহিনী এতিয়া ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পাইছিল, চেষ্টা কৰিছিল, সেই অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ লোক আছিলে। অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ লোক কোন কোন আছিলে, এতিয়া যেনেকৈ এতিয়া আমি যদি চাবলৈ যাওঁ তাত দা ডাঙৰীয়াসকলৰ যেতিয়াই বাপবিলাক গুচি গৈছিলে, আমি আগতে পঢ়ি আহিছোঁ, দা ডাঙৰীয়াসকলৰ যেতিয়া নিজৰ বাপটো গুচি গৈছিলে তেখেতসকলে তাৰ কাৰণে অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে আৰু অসন্তুষ্টি হৈছিলে। আৰু তাৰ লগতে আকৌ আমাৰ জনসাধাৰণক তেখেতসকলে উচতাইছিলে, যাতে কৈছিলে যে যিটো আমাৰ ৰাজহ ব্যৱস্থা আছিলে সেই ৰাজহ ব্যৱস্থাটোৱে জনসাধাৰণক অলৰেডি বা কৃষকসকলক অলৰেডি মানে অসন্তুষ্টি কৰি আছিলে আৰু যাৰ কাৰণে তেখেতসকলক সেই জনসাধাৰণেও উঠি আহিবলৈ বাধ্য হৈছিলে। আৰু এই অভিজাত শ্ৰেণীৰ লোকসকলে ইয়াত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিলে আৰু তেওঁলোকে অসমৰ ব্ৰিটিছৰ যিটো শাসন আছে সেইটো উফৰাই পেলাবলৈ মনস্থ কৰিছিলে। আৰু প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি, এতিয়া কন্দৰ্পেশ্বৰ সিংহ কোন হয় বুলিকে যদিও প্ৰশ্নত আহে তেনে মনত ৰাখিবা যে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি হয়। এইটো কথা মনত ৰাখিবা যে কন্দৰ্পেশ্বৰ কোন হয়, কন্দৰ্পেশ্বৰ সিংহ কোন হয়, তেখেত হৈ গ'ল আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি। এতিয়া সিংহাসনত তেখেতক বহাই পেলাই আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিলে কোনে, মণিৰাম দেৱানৰ লগতে অসমৰ অভিজাত শ্ৰেণীৰ লোকবিলাকে। এতিয়া মণিৰাম দেৱানক আকৌ কি নাম হিচাপে জনা যায়, আমাৰ মণিৰাম দেৱান আমি জানো, কিন্তু মণিৰাম দেৱানৰ আচল নাম কি বুলি ক'লে মণিৰাম বৰভাণ্ডাৰ বৰুৱা। এইটো কথা মনত ৰাখিবা, মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম দেৱানৰ আচল নাম কি বুলিকে আহিব পাৰে কুৱেশ্যন, মণিৰাম দেৱানৰ আচল নাম হৈ গ'ল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। এতিয়া মিৰাটত যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতীয় সৈন্যই বিদ্ৰোহ কৰিছিলে তেতিয়া মণিৰাম দেৱান ক'ত আছিলে, মণিৰাম দেৱান আছিলে কলিকতাত। এইটো এটা তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে মিৰাটত প্ৰথম চিপাহী বিদ্ৰোহ ঘোষণা হোৱাৰ সময়ত অসমৰ মণিৰাম দেৱান ক'ত আছিলে, মণিৰাম দেৱান আছিলে তেতিয়া কলকাতাত। আৰু এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেখেতে কি কৰিছিলে, কলিকতাত গৈ পেলাই বাহৰ পাতি আছিলে। এইটো কথা মনত ৰাখিবা। এতিয়া কলিকতাত মণিৰাম দেৱানে কাৰ সহায় লৈছিলে, এতিয়া কুৱেশ্যন আহিব পাৰে যে মণিৰাম দেৱানে, এইটো MCQ, এইখিনি MCQত অহা কুৱেশ্যন হয় যে কলিকতাত মণিৰাম দেৱান যেতিয়া আছিলে তেখেতে কাৰ সহায় লৈছিলে, মধু মল্লিক নামৰ এজন বাঙালী মুখতিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজ খেদাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিলে। এইটো কাৰ সহায় লৈছিলে বুলি ক'ব পাৰে, মধু মল্লিক নামৰ এজন বাঙালী মুখতিয়াৰৰ তেখেতে সহায় লৈছিলে। এইটো কথা মনত ৰাখিবা যে বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছুমান লোকে মণিৰাম দেৱানক আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিলে। মণিৰাম দেৱানে কৈছিলে যে অসমত ব্ৰিটিছ শাসনটো উফৰাই পেলাই আমাৰ পুনৰ আহোমৰ শাসন ৰাজত্ব যেতিয়া কৰিম বুলি কৈছিলে তেতিয়া তাক কোনে মণিৰাম দেৱানক সমৰ্থন কৰিছিলে, এজন হৈ গ'ল বাহাদুৰ গাঁওবুঢ়া, দ্বিতীয়তে হৈছে ফৰ্মুদ আলী,
তৃতীয়তে হৈ গ'ল পিয়লি বৰুৱা, তাৰপিছত দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি এইসকলে মণিৰাম দেৱানৰ সঁহাৰি জনাইছিলে। আহোম কোঁৱৰ কণ্ডৰপেশ্বৰ সিংহক অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু সেইটো মণিৰাম দেৱানে কি কৰিছিলে, মণিৰাম দেৱানৰ লগতে সেই অভিজাত শ্ৰেণীৰ লোকসকলে এটা ভাবিছিলে যে আহোমৰ যিজন কোঁৱৰ আছে কণ্ডৰপেশ্বৰ সিংহৰ, তেখেতক আহোম ৰজা হিচাপে মানি পেলাই তেখেতেই যিখিনি অৰ্ডাৰ দিব সেই অৰ্ডাৰ মতেই কাম কৰিব। অৰ্থাৎ সেই চিপাহীসকলেও সেইসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বুলি ভাবিছিলে। তাৰপিছত মণিৰাম দেৱানে ইয়াৰ কাৰণে কি কৰিছিলে? মণিৰাম দেৱানে অস্ত্ৰসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব। আৰু মণিৰাম দেৱানে ভাবিছিলে যে যেতিয়া আমাৰ অসমত যেতিয়া বিদ্ৰোহ আৰম্ভ হ'ব, সেই বিদ্ৰোহ আৰম্ভ হোৱাৰ লগে লগে মণিৰাম দেৱান কলিকতাৰ পৰা অস্ত্ৰসহ আহিব। কেনেকৈ আহিব? অস্ত্ৰসহ, তেখেতে অস্ত্ৰ লৈ আহিব বুলি আমাৰ অসমৰ মানুহক কৈছিলে। আৰু ইংৰাজ চৰকাৰে ষড়যন্ত্ৰৰ উমান পাইছিলে। আৰু এই যে ষড়যন্ত্ৰ যে অস্ত্ৰসহতে কলিকতাৰ পৰা মণিৰাম দেৱান যে আহিব, সেইটো কথা যেতিয়াই আমাৰ গুপ্তচৰসকলে ইংৰাজ চৰকাৰক যেতিয়া ক'লে, এই ষড়যন্ত্ৰৰ বিষয়ে যেতিয়া উমান পালে, 1857 চনৰ আগষ্ট মাহৰ মাজভাগত পাইছিলে, যেতিয়া এই কথাটো যেতিয়া উমান পাইছিলে, তেতিয়াই কি কৰিছিলে, সেই অনুযায়ী বিদ্ৰোহীসকলক দমন কৰিবলৈ সম্পূৰ্ণ হিচাপে তেখেতসকলে প্লেন বনাইছিলে। এই বিদ্ৰোহীসকলক দমন কৰিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে এটা প্লেন বনাইছিলে। আৰু চিফ কমিশ্যনাৰ জেনকিন্সে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিছিলে। আৰু এই প্ৰশিক্ষণপ্ৰাপ্ত যিটো ইউৰোপীয়ান যিটো সৈন্য আছে, সেই সৈন্য বাহিনীক অসমলৈ পঠিয়াবৰ কাৰণে কোনে কৈছিলে? এইটো হৈ গ'ল চিফ কমিশ্যনাৰ জেনকিন্সে। এইটো চৰকাৰক অনুৰোধ কৰিছিলে, অৰ্থাৎ চিঠি দিছিলে। আৰু 1857 চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়। আৰু এই মণিৰাম দেৱানে যিখিনি চিঠি লিখিছিলে, সেই চিঠিখিনি ধৰা পেলাবলৈ কোন সক্ষম হৈছে বুলি কৈছে? ইয়াত সক্ষম হৈছিলে সেই সময়ৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হৰেল্ড। কোন হয়? প্ৰিন্সিপাল এছিষ্টেণ্ট হয়। কোন হয়? এজন প্ৰিন্সিপাল এছিষ্টেণ্ট হয় কেপ্টেইন হৰেল্ডে সেই মণিৰাম দেৱানক সেই চিঠিখিনি ধৰা পেলাবলৈ সক্ষম হৈছিলে। এতিয়াৰ যুগৰ নিচিনাটো নহয়। এতিয়াৰ যুগত মোবাইলত তুমি হোৱাটছআপত যদি মেছেজ কৰি দিলা, মোবাইলত দি পেলাই হোৱাটছআপত যদি তুমি মেছেজ কৰিলা, সেই মেছেজটো পাই গ'ল, লগে লগে পাই গ'ল। কিন্তু তেতিয়াৰ দিনত কি হৈছিলে? চিঠি পঠাইছিলে। আৰু সেই চিঠিখিনি আহি পাওঁতে নহ'লেও একেবাৰে কমচে কম নহ'লেও 1 সপ্তাহ লাগি গৈছিল। আৰু এই 1 সপ্তাহৰ মাজতে হয়তো কাৰ আণ্ডাৰত থাকিব? সেই সপ্তাহটো চৰকাৰৰ আণ্ডাৰতে থাকিব, কাৰণ যিখন ডাক ব্যৱস্থা থাকিব, সেই ডাক ব্যৱস্থাটো চৰকাৰৰ আণ্ডাৰত থাকিব। গতিকে চৰকাৰে সেই কথাখিনি আগতে গম পাই গৈছিলে যে কোনে কি চিঠি দিছে, কাক দিছে, সেই কথাটো চৰকাৰে তেতিয়াই গম পাই গৈছিলে। আৰু গম পাই যোৱাৰ কাৰণে মণিৰাম দেৱানক সেই সময়ত এৰেষ্ট কৰিবৰ কাৰণে সুবিধা হৈছিলে। ঠিক আছে। কেপ্টেইন হৰল্ডৰ আহ্বানত কেপ্টেইন লৌডাৰ এটি ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰৰ 7 তাৰিখে কণ্ডৰপেশ্বৰ সিংহক কি কৰে? আটক কৰিলে। কণ্ডৰপেশ্বৰ সিংহ কোন আছিলে? পুৰন্দৰ সিংহৰ নাতি আছিলে। আৰু সেই পুৰন্দৰ সিংহৰ নাতিজনকে কণ্ডৰপেশ্বৰ সিংহকেই আহোমৰ নতুন ৰজা হিচাপে বনাম বুলি মণিৰাম দেৱানৰ লগতে ভাবিছিলে, হয়নে? অভিজাত শ্ৰেণীসকলে ভাবিছিলে। কিন্তু সেই যেতিয়া উমান পালে যে মণিৰাম দেৱানে কি ভাবি আছে, সেই কথাখিনি যেতিয়া চিঠিৰ জৰিয়তে যেতিয়া গম পাই গ'ল, তেতিয়া কেপ্টেইন লৌডাৰে তেখেতক
কি কৰিছিলে এৰেষ্ট কৰি ল'লে আৰু আহোম ৰাজকোঁৱৰ কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি থয় ক'ত বন্দী কৰি থয় আলিপুৰ জেইলত এইটো কথাও মনত ৰাখিবা এই কথাটো কুৱেশ্যনত আহিব পাৰে যে কণ্ডৰপেশ্বৰ সিংহক ব্ৰিটিছ গভৰ্ণমেণ্টে কোনখন জেইলত বন্দী কৰি থৈছিলে সেইটো মনত ৰাখিবা কলিকতাৰ আলিপুৰ জেইলত তেখেতক বন্দী কৰি থৈছিলে এতিয়া কণ্ডৰপেশ্বৰ সিংহক গ্ৰেপ্তাৰৰ পিছৰে কলিকতাৰ মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয় যেতিয়াই কণ্ডৰপেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছতে মণিৰাম দেৱানক আকৌ গ্ৰেপ্তাৰ কৰা হয় ক'ত কলিকতাত আৰু মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ মূল নায়ক আছিল বুলি সকলোৱে জানে হয়নে আমিও জানো যে মণিৰাম দেৱানে আছিল ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আৰু সেই মূল নায়কজন আছিল ক'ৰ অসমৰ আছিলে ঠিক আছে তেওঁক আলিপুৰ জেইলত প্ৰায় 2.5 মাহ ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয় আলিপুৰত কিমান দিনৰ কাৰণে ৰখা হয় প্ৰায় 2.5 মাহৰ কাৰণে ৰখা হয় এইটো কুৱেশ্যনো আহিব পাৰে আৰু পিছত যোৰহাটলৈ পঠিওৱা হয় এইটো কুৱেশ্যনো আহিব পাৰে মনত ৰাখিবা কেপ্টেইন হলৰেইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে কোনে কেপ্টেইন হৰল্ডৰ বিশেষভাৱে গঠিত বিচাৰপীঠে আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম দিয়ে আৰু ফাঁচী দিবৰ কাৰণে হুকুম দিয়ে আৰু সেই অনুযায়ী এই যে অৰ্ডাৰ দিলে যে ফাঁচী দিবৰ কাৰণে অৰ্ডাৰ দিয়া হ'ল সেই অনুযায়ীয়ে 1858 চনৰ 26 ফেব্ৰুৱাৰী এই চনটো মনত ৰাখিবা এই তাৰিখটো মনত ৰাখিবা এইটো তোমালোকৰ চাকৰিৰ ক্ষেত্ৰতো ভৱিষ্যতলৈ যেতিয়া চাকৰি কাৰণে তোমালোকে এক্সাম দিবাগৈ সেই চাকৰিৰ ক্ষেত্ৰতো এইটো কুৱেশ্যন আহিব 1857 চনত 1857ত চিপাহী বিদ্ৰোহ হৈছিলে আৰু এই চিপাহী বিদ্ৰোহৰ পাছতেই 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ফাঁচি দিয়া হয় ঠিক আছে মধু মল্লিকা কমলা বৰুৱা দুতিৰাম বৰুৱা মায়াৰাম নাৰ্জাৰী আদি ষড়যন্ত্ৰৰ অংশগ্ৰহণ কৰাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় আৰু মধু মল্লিক কোন আছিলে মধু মল্লিক আছিল কলিকতাৰ কমলা বৰুৱা দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰক ষড়যন্ত্ৰত অংশগ্ৰহণ কৰাৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় আৰু বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলীক আন্দামানলৈ প্ৰেৰণ কৰে আৰু আন্দামানত যিখন জেল আছিলে সেই জেললৈ কাক প্ৰেৰণ কৰে বুলি কৈছে বাহাদুৰ বুঢ়াগোহাঁই আৰু শ্বেখ ফৰমুদ আলীক এই দুটা মনত ৰাখিবা এই নাম দুটা মনত ৰাখিবা যে আন্দামানলৈ প্ৰেৰণ কৰা আমাৰ অসমৰ বিদ্ৰোহী কেইজনৰ নাম কি বুলি যদি কুৱেশ্যন আহিব পাৰে সেইজন হৈ গ'ল বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলী আৰু তেখেতসকলৰ যিখিনি সা সম্পত্তি থাকে সেইখিনিও বাজেয়াপ্ত কৰি লোৱা হয় যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছিল উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় আৰু বিহাৰৰ লগতে গোলাঘাটৰ কিছুমান চিপাহীকো ইয়াত দায়িত্ব অব্যাহতি ৰখা হয় ঠিক আছে যিসকল এতিয়া চিপাহীসকলক আমিতো আগতে পাইছোঁ যে চিপাহীসকলক কি কৰিছিলে চিপাহীসকলক মণিৰাম দেৱানৰ লগতে যিকেইটা অসমৰ চিপাহীসকল আছিলে তেখেতসকলক মণিৰাম দেৱানৰ লগতে যিসকল অভিজাত শ্ৰেণীৰ লোক আছিলে তেখেতসকলে কি কৰিছিলে নিজৰ অধীনলৈ আনি লৈছিলে আৰু সেই চিপাহীসকলকে পিছত যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় এতিয়া আহোম কোঁৱৰ কণ্ডৰপেশ্বৰ সিংহ যিহেতু নাবালক আছিল তেখেত কি আছিল নাবালক আছিল মানে তেখেতৰ বয়স কম আছিলে যিহেতু আহোমৰ স্বৰ্গদেউ হ'লেও তেখেতৰ বয়স কম আছিল কাৰণে নাবালক আছিল কাৰণে তেনেহ'লে বৰ্ধমান বিশেষ জেলত 1860 চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হয় 1860 চনৰ ডিচেম্বৰ মাহলৈকে ক'ত ৰখা হৈছিলে বৰ্ধমানৰ যিখন জেল আছে তাৰ সেই জেলত নাবালক থকাৰ কাৰণে তেখেতক ৰখা হয় কণ্ডৰপেশ্বৰ সিংহক আৰু পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয় আৰু গুৱাহাটীতে বসতি কৰিবলৈ লয় আৰু শেষত তেওঁ সেই কণ্ডৰপেশ্বৰ সিংহক গুৱাহাটীতে থাকিবলৈ আৰম্ভ কৰে 1863 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতক
500 টকাৰ পেঞ্চন লাভ কৰে আৰু তেখেতক 500 টকাৰ পেঞ্চন প্ৰদান কৰে। কোনে প্ৰদান কৰে? এইটো ব্ৰিটিছ গভৰ্ণমেণ্টে প্ৰদান কৰে। মহাৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰৰ পিছত 1858 চনত দুতিৰাম বৰুৱা আৰু শ্বেখ ফুৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া আদি বিদ্ৰোহৰ সহযোগীসকলক আন্দামানৰ পৰা অসমলৈ আহিবলৈ অনুমতি দিয়া হয়। এইটো কোনে দিয়ে? সেই ঘোষণাপত্ৰখনৰ পাছত দিয়ে। সেই ঘোষণাপত্ৰখন কোনে দিয়ে? মহাৰাণী ভিক্টৰিয়াই দিয়ে। আৰু এই ঘোষণাপত্ৰ কেতিয়া দিছিলে? 1858 চনত দিছিলে। 1858 চনত আমি পঢ়িলে পাম যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলিকে এখন চৰকাৰ গঠন কৰে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই বুলিকে এখন মানে কি কৰে? চৰকাৰ বুলি ঠিক ক'ব নোৱাৰোঁ আমি, কাৰণ সেইখন এখন আইন হিচাপে আনি পেলাই এখন মানে গুড গভৰ্ণমেণ্ট, এখন ভাল চৰকাৰ চলাম বুলিকে মহাৰাণী ভিক্টৰিয়াই সেই ঘোষণাপত্ৰখন দিয়ে। আৰু সেই ঘোষণাপত্ৰত 1858 চনত ঘোষণাপত্ৰখন দিয়ে। গতিকে এইটো মনত ৰাখিবা, এই চনটো মনত ৰাখিবা, আৰু ঘোষণাপত্ৰখন কোনে দিছিলে সেইটো মনত ৰাখিবা, মহাৰাণী ভিক্টৰিয়াই। এইদৰে ব্ৰিটিছক ওফৰাই আহোম ৰাজত্ব পুনৰ স্থাপন কৰিব পাৰে 1857 চনত মণিৰাম দেৱানে তেখেতৰ যিমানখিনি পাৰিছিলে তেখেতে সেইটো নিজৰ অস্তিত্বৰ পৰা তেখেতে চেষ্টা কৰিছিলে। কিন্তু সেই চেষ্টা কি হৈ গ'ল? বিফলত পৰিণত হ'ল। কাৰণ কিহৰ কাৰণে হ'ল? তেখেতসকলে যিটো মনে মনে যিটো ভাবি আছিলে, যিটো তেখেতে কাম কৰি আছিলে, সেইটো চোৰাংচোৱাই চৰকাৰক কৈ দিছিলে। আৰু তাৰ কাৰণে আমাৰ যিটো বিদ্ৰোহৰ যিটো ফল আছিলে সেইটো আমি বিফল হৈ পৰিল। এতিয়া আমি কি চাম? বিদ্ৰোহৰ কাৰণ। অসমত যিটো বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ কাৰণটো কি হ'ল তাৰ বিষয়ে আমি পঢ়িম। বিদ্ৰোহৰ কাৰণ। ঠিক আছে, আমি মণিৰাম দেৱানে কেনেধৰণে অংশগ্ৰহণ কৰিছিলে 1857 চনৰ বিদ্ৰোহত, সেইটো আমি পালোঁ। এতিয়া আমি যোৱাটো ভিডিঅ'ত আমি যিখিনি পঢ়িছিলোঁ যে বিদ্ৰোহৰ কাৰণখিনি আমি বহলাই পঢ়িছিলোঁ। আজি আমি তাৰ পইণ্টখিনি আমি চাম, কি কি পইণ্টত আমি লিখিব পাৰোঁ বিদ্ৰোহৰ কাৰণ। ইয়াত কুৱেশ্যন আহিব পাৰে যে 1857 চনত অসমত বিদ্ৰোহ হোৱাৰ কাৰণখিনি, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হোৱাৰ কাৰণখিনি কি কি লিখা বুলিকে কুৱেশ্যন আহিব পাৰে। গতিকে এবাৰ আমি সেইখিনি চাই লওঁ। ইয়াত দিছে যে 1 নম্বৰ কাৰণ যদি আমি চাওঁ, তাত কৰ কাটলৰ সংগ্ৰহ কেনেকৈ হৈছিলে? ব্ৰিটিছ চৰকাৰে যেতিয়া ৰাজহ ব্যৱস্থা নিজৰ হাতলৈ অনাৰ পাছত কৰ কাটল সংগ্ৰহৰ অধিক গুৰুত্ব দিছিল, আৰু যাৰ ফলত দৰিদ্ৰ প্ৰজা আৰু কৃষক ভুক্তভোগী হ'ব লগা হয়। সেই কাৰণে কৃষকসকলে আৰু দৰিদ্ৰ প্ৰজায়ো ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হৈছিল। তাৰপিছত আকৌ হৈছিলে যে সুদখোৰ যিটো মহাজন আছিলে তাৰ সৃষ্টি হৈছিলে। সুদখোৰ মহাজন অৰ্থাৎ চৰকাৰৰ যেতিয়া ভূমি ৰাজহৰ যেতিয়া বৃদ্ধি হৈছিলে, ভূমি ৰাজহ যেতিয়া বৃদ্ধি হৈ গৈছিলে, তেতিয়া সেই সময়ত অসমত সুদখোৰ মহাজনৰ সৃষ্টি হৈছিলে, যাৰ পৰা জনসাধাৰণে পইচা ধাৰলৈ লৈ পেলাই, ধন ধাৰলৈ লৈ পেলাই সেই ভূমিৰ যিটো ৰাজহ আছিলে সেই ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিলে। আৰু সেই ৰাজহখিনি সেই মহাজনৰ হাতত, যি মহাজনৰ পৰা ৰাজহ লৈছিলে, সেই মহাজনৰ হাতৰ পৰা লোৱাৰ পাছত সেইখিনি চক্ৰবৃদ্ধি সুদত বৃদ্ধি হৈ গৈ আছিলে, আৰু যাৰ বাবে সেই আমাৰ যিখিনি দুখীয়া কৃষক আছিলে সেই কৃষকখিনিয়ে এটা অসন্তুষ্টিৰ সৃষ্টি বা অসন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছিলে। এতিয়া কৃষি কাৰ্যৰ উন্নয়নত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। ব্ৰিটিছ গভৰ্ণমেণ্টে কৃষি কাৰ্যৰ উন্নয়নৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। কেতিয়াবা যেতিয়া আমাৰ দুৰ্ভিক্ষই দেখা দিয়াৰ লগে লগে খেতিৰ উৎপাদনত কি হয়? বাধা আহি পৰে। আৰু সেই বাধা অহাৰ পাছতেই চৰকাৰে কি কৰে? ৰাইজে বা জনসাধাৰণে চৰকাৰক উপযুক্ত পৰিমাণৰ যিটো ৰাজহ আছে সেইটো দিব নোৱাৰে, হয়নে? কিন্তু ইয়াৰ ক্ষেত্ৰত এই কৃষি উন্নতিৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে কোনো ধৰণৰ কাৰ্য হাতত লোৱা নাছিলে, যাৰ বাবে জনসাধাৰণে মূলধনৰ
যিখিনি গহনা গাঁঠৰি আছিলে সেইবিলাক বিক্ৰী কৰাৰ লগতে নিজৰ সন্তানকো বিক্ৰী কৰিবলৈ বা বেচিবলৈ বাধ্য হৈ পৰিছিলে নিজৰ পেটমুঠিৰ কাৰণে নিজৰ পেটৰ ভোক আঁতৰাবৰ কাৰণে হয়নে গতিকে সেইটো কাৰণতো জনসাধাৰণ ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ আছিলে এতিয়া আকৌ যদি আমি চাবলৈ যাওঁ যে 4 নম্বৰ যদি চাওঁ তেনেহ'লে পাম যে চাহ খেতিয়কক উৎসাহিত কৰিবৰ বাবে ব্ৰিটিছ গভৰ্ণমেণ্টে কিছুমান নীতি নিয়ম বনাইছিলে যেনেকৈ এতিয়া ভূমি ৰাজহ যিটো ৰেহাই দিছিলে হয়নে ভূমি ৰাজহ ৰেহাই দিছিলে কাক যিটো চাহ বাগিচাৰ অন্তৰ্গত যিসকল ব্যক্তি আছিলে তেখেতসকলক ভূমি ৰাজহটো ৰেহাই দিছিলে আৰু যাৰ ফলত সেই ভূমিৰ যিখিনি ৰাজহ ৰেহাই দিছিলে চাহ বাগিচাৰ লোকসকলক তাৰ সলনি যিবিলাক জনসাধাৰণ আছিলে যেনেকৈ এতিয়া কৃষক আছিলে যিখিনি দুখীয়া কৃষক আছিলে সেই কৃষকসকলে সেই ৰাজহৰ ধাৰবিলাক মাৰিবলৈ লগা হৈছিলে আৰু যাৰ কাৰণে সেই কৃষকসকলেও আকৌ পুনৰাই তেখেতসকলৰ ওপৰত অসন্তুষ্টি হৈছিলে এতিয়া কুটিৰ শিল্পৰ অৱনতি ঘটিছিলে যেতিয়াই অসমত যেতিয়া বিলাতী বস্ত্ৰ যেতিয়া আমদানি হ'ব ল'লে তেতিয়া থলুৱা শিল্পৰ যিখিনি কুটিৰ শিল্প আছিলে সেই কুটিৰ শিল্পখিনি অৱনতি ঘটিছিলে তাত উন্নতি কোনো হোৱা নাছিলে কেৱল পিছ পৰি গৈ আছিলে যাৰ ফলত কুটিৰ শিল্পৰ কৃষকসকলেও ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ উঠি পৰি লাগিছিলে এতিয়া কৰ্মসংস্থাপনৰ অভাৱ হৈ পৰিছিলে কিহৰ কাৰণে কাৰণ অসমৰ জনসাধাৰণৰ উপযুক্ত শিক্ষা নথকাৰ বাবে বহিৰাগতৰ পৰা শিক্ষিত লোকক আনি প্ৰশাসনৰ দায়িত্ব দিছিলে আৰু যাৰ ফলত যিসকল দা ডাঙৰীয়া আছিলে যিসকল আহোমৰ দিনত যিসকলক ডাঙৰ দায়িত্ব দিয়া হৈছিলে সেইসকল ব্যক্তিৰ হাতৰ পৰা সেই কৰ্মসংস্থাপনটো হেৰুৱাবলগীয়া হৈছিলে যেনেকৈ দা ডাঙৰীয়াৰ বাপবিলাক হেৰুৱাব লগা হৈছিলে আৰু 1943 চনত এইটো 1900 নহয় এইটো 1843 হয় 1843 হয় 1843 চন হয় এইটো মোৰ প্ৰিণ্টিঙত হেৰি হৈ গৈছে এইটো 1800 হয় 1843 চনত 1843 চনত অসমত দাস প্ৰথা বিলুপ্তি ঘটাৰ লগে লগে অভিজাত শ্ৰেণীৰ লোকসকলে লগোৱা লিকৌচিসকলক হেৰুৱাব লগা হৈছিলে আৰু সেই অভিজাত শ্ৰেণীয়ে হেৰুৱাব লগা হোৱাৰ কাৰণে তেখেতসকলে কৃষি কৰ্ম আৰু অন্যান্য যিবিলাক কাম আছে সেই কামবিলাকো নিজৰ হাতেৰে কৰিব লগা হৈছিলে যাৰ বাবে তেখেতসকলে নিজৰ যেন সন্মান হানি হৈছে তেখেতসকলে তেনেকৈ বুলি ভাবিছিলে অভিজাত শ্ৰেণীৰ লোকসকলে সেইকাৰণে তেখেতসকলেও ব্ৰিটিছৰ বিৰুদ্ধে এটা ডাঙৰ আন্দোলন কৰিবৰ কাৰণে উঠি পৰি লাগিছিলে আৰু সেই সুবিধাটো দিছিলে চিপাহী বিদ্ৰোহৰ আন্দোলনে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ কাৰণে চিপাহী বিদ্ৰোহৰ 1857 চনত হোৱা চিপাহী বিদ্ৰোহে এইটো উৎসাহিত কৰি তুলিছিলে ঠিক আছে আৰু ব্ৰিটিছ চৰকাৰে এনেধৰণৰ নীতি নিয়মবোৰ হাতত লোৱাৰ বাবে প্ৰতিজন জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ অনুপ্ৰাণিত হৈ উঠিছিল এইটো তোমালোকে প্ৰশ্নত লিখিব পাৰা এইটো তোমালোকে হয়তো বহীত লিখি ল'বা ভালদৰে যাতে তোমালোকৰ কাৰণে সুবিধা হয় ঠিক আছে ধন্যবাদ সকলোলৈকে এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে থেংক ইউ ধন্যবাদ সকলোলৈকে